चंद्रकुली हमारा जी उद्योजक महोदय उद्योजक कर दिले আজিৰ এই খুব মুহূৰ্তটোত উপস্থিত হ'ব পাৰি মই খুবেই আনন্দিত, কিন্তু লগতে মোৰ মনত অকণমান দুখো লাগিছে যে এয়া আমাৰ প্ৰয়াত নেহুৰাম বড়ো ডাঙৰীয়াৰ স্মৃতিত কৰা সভা। তেওঁ আমাৰ মাজৰ পৰা অতি সোনকালে আঁতৰি গুচি গ'ল, গতিকে তাৰ বাবে মই অকণমান মৰ্মাহত। যা হওক, তেওঁৰ নামত আজি যি ফুটবল খেল অনুষ্ঠিত কৰিছে তোমালোকে, তাৰ বাবে তোমালোক চবকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা MCLA বিজিত বৰুৱা ডাঙৰীয়া, চন্দী বসুমতাৰী ডাঙৰীয়া, চম্পাৱতী বাইদেউ আৰু UPPPLৰ সমূহ কৰ্মকৰ্তাৰ লগতে BJPৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা সম্ভাষণ জনালোঁ। আৰু খেলা ধূলাই মানুহৰ জীৱনত বহুত ভাল এটা প্ৰভাৱ পেলায়, মনবিলাক আনন্দিত কৰি ৰাখে। গতিকে এনেকুৱা খেলা আৰু আজিকালি খেলাৰ দ্বাৰা বিভিন্ন স্কোপ আহিছে। এটা সময়ত আছে যে কয় যে খেলা ধূলা থাকিলে মানুহ বৰবাদ নহয়, কিন্তু আজিকালি সেনেকুৱা নহয়। আমাৰ দৰে সৰু জেগাৰ পৰা মানুহ ডাঙৰ অলিম্পিকলৈকে যাব পাৰিছে, যাবলৈ সক্ষম হৈছে। গতিকে চবে নিজৰ নিজৰ কৰ্মত ভালদৰে প্ৰেক্টিচ কৰি আগুৱাই যাই থাকক। আৰু আজি মোক যি সুযোগ দিলে এই খেলখন উদ্বোধন কৰাৰ বাবে, তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ। খেলুৱৈসকল আপোনালোকক অতি সোনকালে ফিল্ডত প্ৰৱেশ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰি থকা হৈছে। आधा घंटा